আসসালামু আলাইকুম নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু এতিয়া গা হাত ধুই মেলি আহিলো আৰু ওলাইছো ঘৰলৈ যাবলৈ এটা আচৰিত কথা কালি এওঁ খবৰ নিদিয়াকৈ আহিছে ৰাতি 8:30 মান বাজি 8:30 মান বাজিছে হঠাৎ আহি পাইছে আৰু মানে ভিডিও কৰা নহল অকনো মানে কেনেকৈ ভিডিও কৰা নহল এওঁতো ৰোজা ৰাখিছে ন ৰোজা ৰাখিছে আৰু মোক ফোনো কৰা নাই আহিম বুলিকে তাৰপিছতে এফালে মানে আহি গ'ল হঠাৎ ৰাতি 8:30 বাজিছে তাৰপিছত আমি মাহঁতেও নামাজ পঢ়ি আছিলে মাও একদম নামাজৰ আধা নামাজ পঢ়াকে হ'ল আৰু কৰি পেলাই ধুমাধুম উঠি মেলি ৰান্ধাত লাগিছো আৰু তাৰপিছত আমিতো বৰমাহঁতৰ ঘৰত গৈছিলো আমাৰ ঘৰত হেনা ইফতাৰৰ কোনো হেৰি কৰা হোৱা নাছিল তাৰপিছত আমি বৰমাহঁতৰ ঘৰৰ পৰা আহিছো তাৰ অলপমান পিছতে নামাজ পঢ়ি আছিলে মাহঁতে তেওঁ আহি পাইছেহি 8:30 বাজিছে মা ধুম মানে ৰান্ধা বঢ়াত লাগি গ'লো যে এই ভিডিঅ' কৰাই নহ'ল সেইকাৰণে এতিয়া আৰু বোলো ওলাই মেলি লৈ পেলাই যাওঁ আৰু দেৰি নকৰোঁ এওঁৰো কাম আছে সেইকাৰণে সোনকালে ওলাই মেলি লওঁ আমাৰ ঘৰৰ ওচৰৰ পুখুৰীটো চাওকচোন ওচৰৰ এয়া খুৰাহঁতে মাছ ধৰি আছে আমাৰ খিৰিকী দি চাই আছো ইয়া মাছ আহিছে চাওক ভিনিয়েকে ইহঁতক পইচা দিছে যাবগে যে এতিয়া কিমান খুচুৰা পইচা 50 টকা মই অকণমান কিবা কিবি খাই ললো মোৰ ৰোজা বস্তু পাপাই আনি থৈছিলে সেইটো বস্তু মই লৈ যাব লৈছো এওঁৰ কাৰণে মানে লাগে কেতিয়াবা মানে পাপাই হায়দৰাবাদৰ পৰা আনিছিলে সেইটো দিলো খপখন ফটা দেখি যায় এইটো নিনিয়ে নহয় এইটো দুটা আছে যে সেইটো তিনটা আছে যে ইয়াত কিবা কিবি লৈ যাব পাৰিব এতিয়া ইফতাৰো যদি নাহে এটোৱে লৈ লো হেল্ল এটোকে লৈ মুজাটো তাই বেগত ভৰাই দিলে মই এতিয়া কৈছো না জান মুজা মই বেগত নাই ভৰা তুমি মুজা পিন্ধি আহাই নাই কিয় কিবা কভাৰটো হতি ভৰাই দিয়া হোৱা এই দাগাটো কিয় ললি মোৰটো লম দিয়া দিতে ভৰাই দিয়া ফেমিলি ৰেডি হৈ গলো আৰু বিলাক বস্তু পাতি বিলাকো ৰেডি টোপোলা টাপলি এয়া ঘৰৰ কিবা কিবি পিঠাগুৰি চাউল জলপান আৰু এফালে টিফিন এইবিলাক চব লৈ গ'ল ভৰোৱা হৈ গ'ল মোৰ কাপোৰ কানিও ভৰোৱা হ'ল ভৰাই দিয়া তাতে ভৰাই দিয়া আৰু ওলালো বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম নালাগে আছে মোৰ খাইছো Hey guys, আজি পাৰো লগ নে পাও মই কে নাচিছো কি hey guys নাকানে নহলে চাউল নিদিয়ে যে এরকম ভিডিও মই গাড়ীত গৈ থাকোতে দি থাকে এ তো পাহৰি যাও বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম দিবি ভাই কালি দুইজনে থিছিলে বেঙা পাথৰ হ'ব দে দিম দে যাও দিয়া থাকা এ দিম দে হ'ব দে যা দিয়া বেছা যাও নাপাবি তো গাইজ আৰু এইফালে আহিলোঁ দাদীহঁতৰ ঘৰলৈ দাদাজীক মাত লগাবলৈ আহিছোঁ আৰু এওঁ ক'লে কি দাদাজীক একবাৰ মাত দি যাওঁ দাদাই মানে কালি এওঁৰ কথা সুধি আছিলে সেইকাৰণে এওঁ মাত দি যাওঁ বুলি ক'লে এপাক ৰাস্তাতে পাম চাগে দাদী ঘৰলৈ আহিছিলোঁ থাকক বৰমাই কৈ আছোঁ ঘৰলৈ আহিলোঁ ঘৰত গৈ থাকোঁ ব'লকচোন তাৰপিছত যদি ৰাস্তাত কিবা হেৰি হয় আৰু তেতিয়া লগ পাম নহ'লে একেবাৰে ঘৰত লগ পাম আৰু ইফতাৰ বা ক'ত হয় আজি ঠিক নাই মোৰ ৰোজা নাই বাৰু ৰোজা ভাঙিছে আৰু এখেতৰ ৰোজা আছে তাৰপিছত চাবচোন গৈ চাই থাকিব আগলৈ কি হয় কি নহয় গম পাই থাকিব আৰু দেই হে গাইজ এইখিনি জেগা কি জেগা নাম নাজানো আৰু দুটামান বস্তু প্ৰয়োজন হৈ আছিলে ডলা এখন আৰু এনেকৈ আৰু সৰু সৰু খৰাহী দুটামান ইমান ভাল লাগিছিলে ল'ব বিচাৰিছিলোঁ কিন্তু অকণমান দামটো বহুত বেছি হৈ গ'ল সেইকাৰণে খৰাহীকেইটা নল'লোঁ কিন্তু ডলাখন অলপ প্ৰয়োজনীয় আছিলে সেইকাৰণে ডলাখন লৈ ল'লোঁ ডলাখনৰ দাম কৈছিলে কিবা পাতি ডলা আৰু কিবা এটা ডলা বুলি ক'লে সেনেকৈ মানে পাতি ডলাখনৰ দাম
300 টকা কৈছে মই 250 টকা দি লৈছো আৰু এখন ডলা আছিল সেইখনৰ দাম 250 টকা কৈছে 200 টকা দিলে হয় কিন্তু পাতি ডলাখন বেছি ভাল সেইকাৰণে মই পাতি ডলাখনেই ললো গাইস এখন পাতি ডলা বলে মানে ডলাৰো ভাগ আছে এখনে সাইডটো বেটেদি গাঠা সেইকাৰণে এখনৰ দাম বেছি 300 টকাই কৈছে মই 260 টকা দি লৈছো আৰু যোনখন প্লাষ্টিকেদি গাঠা থাকে সেইখনৰ 250 টকা কৈছে এখন ইমান ভাল নহয় প্লাষ্টিকটো খুলি গলে এখনৰ মানে গাঠাটো বেছি ভাল সেইকাৰণে এখনে ললো আৰু দিন যাব অলপ আৰু এফালে সোমালো সিজাৰ্যখলত জাগিৰোড নেকি আছিলে জেগাখিনি ভালকে নাজানো আৰু ইয়াতে বোলো ঘৰলৈ কিবা কিবি লৈ লওঁ সেইকাৰণে ইয়াতে সোমালো আৰু গাইস একদম মাথাটো টিংটিঙাইছে সেইকাৰণে ভাবিছো একাপ চাহ খাওঁ এইফালে ইয়াত চাহ আনিবলৈ গৈছে তো মই চাহ কাপ খাই মেলি লওঁ আৰু এইফালে এইখিনিতে পুৰা মানে পিয়ৰ কিছুমান মানে শাক পাচলি পোৱা যায় আৰু ঘৰুৱা চাউল কিছুমানো পোৱা যায় কিবা কিবি তাৰ পৰাই ল'ম বুলি ক'লে এইকাৰণে চাই আছিলো আৰু এফালে তাই এই ভিডিঅ' কৰা গম পোৱা নাছিলে তাৰ পিছত ভিডিঅ' কৰা গম পাই পেলাই তাই অকণমান লাজ কৰিহে উঠি গৈছে মানে কিবা কিবি জুকাই আছিলে তাইক আৰু সেয়া চাউল ললো কিবা কিবি আৰু অকণমান চব্জিও ললো পুৰা মানে পাহাৰৰ কিবা শাক পাচলি বোলে মানে অৰিজিনেল আৰু হে গাইজ আমি আহি পালো ঘৰ আৰু আহি পাই মানে একদম ৰক্ষা নাই আৰু খালি ইফতাৰত লাগিছো মায়ে ৰান্ধিয়ে আছিলে মই অলপমান মাহঁতি লাগি মেলি ইফতাৰ ৰেডি কৰি দিলো আব্বা আৰু এওঁ ৰোজা আছিলে ইফতাৰৰ ভিডিঅ' দিম বাৰু এদিন বেলেগকে আমি আৰু অকণমান টাইম হ'ল মানে একদম ইফতাৰৰ মুৰামুৰি সময়ত আহি পাইছো আৰু এওঁ দৌৰা দৌৰি ইফতাৰ কৰিছে খালি আহি পাওঁতে আজান দিছে তাৰপিছতে এইফালে এওঁ খাই মেলি ল'লে বাৰু ইফতাৰ কৰি এতিয়া একাপ চাহ দিছো বুটেদি চাহ খাই আছে বুটেদি চাহ খাই আছে এতিয়া তাৰপিছত ময়ো চাহ অকণ ওলাই থৈ আহিছোঁ মায়ে সেইবিলাক চাউল তাউল কিবা ভৰাই আছে A few moments later. Hey guys, আজি বিৰিয়ানী লৈ আহিলে মানে আমি ঘৰ পাই অলপমান কিবা কিবি খাই দিছিলোঁ যে তাৰপিছতে ওলাই গুচি গ'ল আৰু এতিয়া আহোঁতে বিৰিয়ানী লৈ আহিছোঁ সেই গাইজ এওঁৰ বোলে বিৰিয়ানী খাবলৈ মন গৈ আছিলে সেইকাৰণে বিৰিয়ানী লৈ আহিলে আৰু এতিয়া আমি দুটাই খাই আছোঁ বাৰু যি কি নহওক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে বুলি যদিহে ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আপোনালোকে মোক কমেণ্টত জনাব যে মোৰ পৰা কেনেধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে আৰু মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'বোৰ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এনেকৈ মৰম দি যাব সকলোৱে আৰু আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ তাকে আৰু ভালে থাকক আপোনালোকো সুস্থ থাকক তাৰে কামনাৰে আজিলৈ এৰিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই